Good morning everyone. সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলো। আশা কৰো সকলোৰে ভবামতে আশাবোৰ পূৰণ হওক আৰু দিনবোৰ ভালে ভালে যাওক, বছৰটো ভালে যাওক। আজি ৰাতিপুৱাতে এটা নতুন বছৰ বুলি ব্লগ আৰম্ভ কৰিম বুলি ভাবিছো। মোৰ চেনেলৰ প্ৰথমটো ব্লগ। আশা কৰো সকলোৱে ভাল পাব। আৰু এতিয়া ৰাতিপুৱা 8টা বাজিছে। মই এতিয়া গা পা ধুই আজৰি হলো আৰু এতিয়া মই নামঘৰত চাকি জ্বলাই দিনটোৰ আৰম্ভণি কৰিম। বলকচোন বাৰু দিনটো কি কৰো দেখা থাকিম আপোনালোকক। ভাত পানী খাই আজৰি হলো। এতিয়া খানা খোৱাৰ ওচৰলৈ আহিছো। আমিও ইয়াতে ওচৰতে খানা খাম। এয়া বজাৰ কৰি আহি পালে সেইজনী আমাৰ বৰমা বজাৰৰ মনাটো চাব গৈছে। এতিয়া 12:30 বাজিছে আৰু আমাৰ আৰম্ভ হৈছে। এয়া হৈছে হাঁহৰ মাংস, পাতি হাঁহৰ মাংস। দুটা হাঁহ আছে। মাংস নোখোৱাৰ কাৰণে মাছ আছে। আমাৰ ৰান্ধনি আহি গ'ল। বৌ আৰু খুৰী আৰম্ভ কৰি দিছে। মাংস নোখোৱাৰ কাৰণে এয়া মাছ আৰু সেয়া দালি। দালি হলে নেকি খুৰী? হলে ইয়া মাছ জোল কৰবি না? মাছৰ জোল। হাঁহৰ গ্ৰেভি। এয়া পুৰা কামত লাগি আছে চব্জি গোটা। তাৰ পাছত আমি এতিয়া চাহ খাম। চাহ আৰু বিস্কুট। এয়া গাজৰ বিলাহী চালাড। এয়া মাছৰ মূৰেৰে ৰন্ধা ঔটেঙা। জুই থকা পাপৰ তলত আছে হাঁহৰ মাংস। এইফালে আলু ভাজা চৰিয়াত ভাত আৰু এইফালে কেৰাহীত আছে মাছৰ জোল। এতিয়া আমাৰ খানা হৈ গ'ল। খোৱাহে কথা আৰু। আচলতে মই মুট কৰি দিছো কাৰণ গান বাজি আছিলে, কপিৰাইট লাগিব বুলি মই মুট কৰি দিছো। এয়া ঔটেঙা, হাঁহৰ মাংস, এইফালে আছে আলু ভাজি, পাপৰ, ভাত এনেকে। এতিয়া আমি খাম। 19টা মানুহ টোটাল কৰ 19টা। টিভি নান লাগে। টিভি নান লাগে।
পচিৰে কচা খানতে হা আমাৰ এইকেইটা ৰান্ধনি হেড ৰান্ধনি এতিয়া খানা খাই আহিলো ঘৰ পালোহি কিন্তু আৰু বেলেগ একো কৰিবলৈ নহলে তাতে ব্যস্ত থাকিলো আশাকৰ ভিডিঅ'টি চাই ভাল পালে আজিলৈ আহিছো সকলো ভালে থাকক সুস্থ থাকক বাই বাই